गाहाय फोरोंगिरिया फरायसाफोरखौ बुनाय जाथायखौ लानानै दुंहाव थासारि। तामुलपुर जिल्ला सिंनि गरेस्वर हालामनि देवसुङा आदर्श मिलन गोजौ फरायसालिनि गाहाय फोरोंगिरि तारा प्रधाना फरायसाफोरा सानजौफुनि ओंखाम जानायाव बाहायग्रा थोरसि खोमानायनि दायाव फरायसाफोरखौ सारियाव गसंहोनानै बुनायनि अजद। फरायसाफोरखौ बुनाय जाथायखौ लानानै बिगोमा आरो ओनसोलनि रायजोफोरा फरायसालियाव दुंहाव थासारि खालामो। उनाव जाथाय थिलियाव गरेस्वर सार्कोल मावख'नि मावख'गिरि, गरेस्वर थाना आरो सुवागपुर पुलिस आउटपस्टनि पुलिसनि मोनसे हानजाया थांनानै थासारिखौ सुग्लायहोयो आरो गाहाय फोरोंगिरिजों बुजानाय फरायसाफोरखौ देहा फाहामसालियाव थिसननाय जायो होनना मिथिहोयो। गुबुन फारसेथिं बे जाथायनि सोमोन्दै बिगोमा आरो फरायसालि सामलाय आफादनि आफादगिरिया खौरां बिजोङाव ओरैबायदि फोरमायो। ঘটনাটো আমি একচুৱেলি কেনেকৈ গম পাম, আমি তাৰমানে সমাজত এটা মেলত বহিছিলোঁ, তাতে ফোনত গম পালোঁ যে এই দেওচুঙা আদৰ্শ মিলন হাইস্কুলত আমার মানে স্টুডেন্ট গুলা মানে ভাত খাইছিল, ভাত খাওয়ার মানে হেড ছাড়ে আমার হেড ছাড়ে মানে কাহিটো ধুবা যাওয়াত মানে হেরাইছি বুলি কৈছে, মানে ইংলিশ কান না কি হেরাইছি বুলি কৈছে। তো হেরার কারণে ছাড়ে মানে হেড ছাড়ে মানে সেনেকে মারবা নালাগছিল, মানে কাহিটো হেরাইছি নতুনকে কিনবা পাৰে ছাড়ে, মানে সেই কাহিটো হেৰাৰ কাৰণে আজি মানে ছাত্ৰক মানে মাৰা হৈছে। তো ছাৰে মানে অলপ চাই চিন্তি চাব লাগে আৰু গোটেই মানে ল'ৰাবিলাক মাৰা একফালৰ পৰা মাৰা হৈছে, মানে গোটেই যিমান মানে ছোৱালীটোৰ বাহিৰে মানে হেডমাষ্টাৰে চবকে মাৰা হৈছে। ছাৰে সেনেকে কৰিব নালাগছিল, মানে নিমাখা কৰিব লাগে যে ছাৰে মানে সেনেকে কৰিব নালাগে বুলি ক'ব লাগিছিল। সেইটোকে মই কৈ কিনে কিবা কৈছোঁ। মোৰ শ্ৰী হেডমাষ্টাৰ তাৰা প্ৰধান, তারা প্রধান হয় আমার হেড ছারে মারিছে। ঘটনাটো তাৰমানে ইয়াতে আমাৰ যিবিলাক ভাত খোৱা হয়, ভাত খোৱাৰ পিছত তাৰমানে কাঁহী বাচনবিলাক নিজে ধুব লাগে। নিজে যিবিলাক ল'ৰা ছোৱালীবিলাকে ডঙত নি পেলাই, তাতে কোনো চিৰিৰ ব্যৱস্থা নাই, কাৰেণ্ট পানী যাই আছে। এই কাৰেণ্ট পানীত কাঁহীখন পথলীয়া হৈ যোৱাৰ পিছত কাঁহীখন ভাহি যায়। এনেকৈ ভাহি মোটামুটি 30টামান কাঁহী দক্ষিণফালে ভাহি গৈছে আৰু ইয়াতে কাঁহীবিলাক নাইকিয়া হৈ গৈছে। যাৰ কাৰণে আজি শিক্ষকে গম পাই ফেলে যে কাঁহীবিলাক কি হয়, এনেকুৱা গম পাই ফেলে ল'ৰাবিলাকক মানে যিবিলাকে কাঁহী ভাইছে সেইবিলাককো এনেকৈ লাইন কৰি থিয় কৰাইছে আৰু যিবিলাকে এইবিলাক শান্তশিষ্ট বা কোনো অত্যাচাৰ নকৰে স্কুলত সেইবিলাকৰ লাইন কৰি থিয় কৰাইছে। সেইবিলাকক তাৰমানে লাইন কৰি থিয় কৰাৰ পৰা লাঠি এটা লৈ ফেলে একফালৰ পৰা তাৰমানে গৰু কোবোৱা দি ফেলে 2-এটা কোব দি ফেলে গৈছে। এনেকৈ কিছুমান ল'ৰা ছোৱালীৰ তাৰমানে হাতত লাগছে, কিছুমান চকুত লাগছে, মুখত লাগছে, পিঠিত লাগছে, টাবলাত লাগছে, এনেকুৱা মানে হেৰি হৈছে। প্ৰধান শিক্ষকে তাৰা প্ৰসাদ, মই স্কুলৰ প্ৰেচিডেণ্ট হয়। প্ৰেচিডেণ্ট হিচাপে মই ক'ম চাওক, এনে কথা আজি এইখিনিৰ কাৰণে মাত্ৰ ৰাইজে আৰু অভিভাৱকে এইখিনিৰ কাৰণে এই স্কুলখনত যিখিনি পৰিৱেশ মানে হুলস্থুলীয়া পৰিৱেশ হৈছে, মাত্ৰ এইখিনিৰ কাৰণে নহয়, আগে পিছে যিবিলাক সমস্যা আছে স্কুলত সেইবিলাকৰ কাৰণেও তাৰমানে এই একে সুযোগটো লৈছে। যেনেকুৱা ধৰক আমাৰ বিদ্যামিলৰ পইচা 3.5 লাখ টকা জমা আছিলে, সেই জমাখিনি দি আজিৰ পৰা কোনো সা সুবিধা নাই। আমাৰ সেইবিলাক সমিতিৰ ওচৰত তাৰমানে কোনো হিচাপ নিকাচ নাই, তেওঁ নিজাববীয়াকৈ সেইবিলাক আত্মসাৎ কৰি আছে। আৰু মই প্ৰেচিডেণ্ট হিচাপত কৈছিলোঁ যে আপুনি এই স্কুলখনৰ বাউণ্ডাৰী এটা দিয়ক, বাউণ্ডাৰীৰ কোনো খয় খবৰ নাই, তেওঁ পইচাটো ক'ৰ পৰা দিব বুলি কৈছিল। যে আমাৰ যিখিনি পইচা আছে সেই পইচাৰ পৰা আমি বাউণ্ডাৰীটো দিম, বা ল'ৰা ছোৱালীক এটা স্কুলৰ তাৰমানে চাইকেল থোৱা ঘৰ এটা লাগে, স্কুলত তাৰমানে চাইকেলখন আনি থোৱা জেগা নাই, এই ফিল্ডত থয় এখন চাইকেল বাগৰাৰ লগে লগে চববিলাক চাইকেল বাগৰি যায়, নষ্ট হয়। আৰু গাৰ্জেনবিলাকে কিমান পইচা দিব চাইকেল বনোৱাৰ কাৰণে? এনেকুৱা সমস্যা, বিভিন্ন সমস্যা। যেনেকুৱা ধৰক আমি ৰাইজৰ পৰা আমাৰ BSc নাই, BScৰ কাৰণে আমি 50 টকাকৈ ৰাইজৰ পৰা উঠাই আছোঁ। উঠাই পেলাই আমি BScৰ কাৰণে 3জন শিক্ষক তাৰমানে আমি ল'ৰা ছোৱালী বেছি হ'ল 400মান, 385জন ল'ৰা ছোৱালী আছে। এই 385জন ল'ৰা ছোৱালীক আমাৰ যিখন 5জন বা হেৰি আছে, নতুনকৈ 2জন আহিছে, এই শিক্ষকবিলাকে তাৰমানে কণ্ট্ৰল কৰিব নোৱাৰে। যাৰ কাৰণে আমি 3জন শিক্ষক আৰু ৰাখিছোঁ, দৰমহা দি ৰাখিছোঁ। আৰু BScও আমি তাৰমানে দৰমহা দি ৰাখিছোঁ, অথচ আমাৰ এই BScৰ পইচা দিব পৰা নাই। মই সিদিনাখনে কৈছোঁ যে আপুনি যদি বিদ্যামিলৰ পইচাটো জমা আছে সেইটো পইচা দি পেলাই BSc ৰাখক। এতিয়া 9 ক্লাছ খুলিছে, আমাৰ হাইস্কুললৈ তাৰমানে হেৰি হৈছে, আপগ্ৰেড হৈছে। গতিকে আমি ভাবিছোঁ যে আমি ৰাইজৰ পইচা দি, যিমান দিনকলৈকে চৰকাৰৰ পৰা কোনো BSc নাহে সিমান দিনক লৈ আমি ৰাইজৰ পইচা দি পেলাই এই BScজন আমি শিক্ষকতা কৰাম। পইচা দিয়া নাই, সেইকাৰণে BScজন অহা নাই। কিবা অশ্লীল ভাষা প্ৰয়োগ এনে আগে পিছে অশ্লীল ভাষা প্ৰয়োগ কৰা নাই, তেখেতৰ পৰা আমি গম পোৱা নাই।
কিন্তু আমি কোনো মিটিঙত মাতিলে গাৰ্জেনবিলাকে নাহে শুনি পেলাই আৰামছে বহি থাকে বা মহিলাবিলাকে বেছি আহে মিটিঙত তেওঁলোকে চাহ পানী খাই পেলাই গুচি যায় কিন্তু সেইবিলাক কথাবিলাক মানে কোনো একশ্যন নলয় বা স্কুলৰ মানে ভাল বিষয় লৈ চিন্তা চৰ্চা তেওঁলোকে নকৰেই बेबादिनो देवसुङा आदर्श मिलन गोजौ फरायसालिनि गाहाय फोरोंगिरि तारा प्रधाना रायजोफोरनि अजदनि बेरेखा खालामनानै खौरां बिजोङाव ओरैबायदि फोरमायो। সম্পূৰ্ণ মিছা কথা হ'বই নোৱাৰে মইতো ছোৱালীবিলাকক ইনকাৰেজমেণ্ট দি থাকোঁ তোমালোকৰ আজিকালি কম্পিটিশ্যনটো গৈছে ভালকৈ পঢ়া চাকৰি বাকৰিৰ কাৰণে পঢ়া খেলা ধূলা অকল চাকৰিৰ কাৰণে তোমালোকৰ মাষ্টৰ কাৰণে তোমালোকে নোহোৱা আজিকালি ডিফেন্স পুলিচ আছে কিবা কিবি বহুত কিবা কিবি আছে এইবিলাক কাৰণে কম্পিটিশ্যন নহয় আজিকালি মই উদাহৰণ দেখাই দিছোঁ যে 5,000 পোষ্টৰ কাৰণে আজি 13 লাখ মানে প্ৰাৰ্থীয়ে মানে কম্পিটিটিভ এক্সাম দিছে এইবিলাকৰ ভিতৰত তোমালোকে পাছ কৰিব লাগিব এদিন পাছ কৰিলেই নহ'ব অলপ বেছিকৈ নমলৈ পাছ কৰিব লাগিব খেলা ধূলাৰ কাৰণে পুলিচৰ ৰেজিমেণ্ট কিবা কিবি বহুত আছে তোমালোকে মানে হেৰি ৰানিং কৰা কিবা কিবি কৰা এইবিলাক মানে কৰিলেহে তোমালোকে হ'ব যদি তোমালোকে চাকৰি নকৰিবলৈ হ'লে বিজনেছ ভাল মানুহ হয় চাকৰি দি জীৱন সেইটো নহয় ভাল মানুহ হ'ব মুঠতে সুনাগৰিক তোমালোকে হ'ব লাগিব নাই মই মই চবকে তাপলাত এক কোব মাৰিছোঁ তাৰমানে মাৰাৰ কাৰণ হ'ল যে তোমালোকে 10-12জন কাঁহী তোমালোকে ধুব যোৱা কোনোবাই কাঁহীটো ডঙত পেলাইছে তোমালোকে দেখা পাইছা না দেখা পাইতো পাইছা নামটো কৈ দিয়া না কোনেও নকয় যদি কোনেও যদি নকওঁ তেতিয়াহ'লে কিন্তু ডঙত পানী কাঁহীটো কেনেকৈ পৰিল কিন্তু চবকে ক'ম নক'লে কিন্তু চবকে ক'ম দোষী নিদোষী মই চবকে মাৰিম দেই মোক কৈ দিয়া তাকে ব্যৱস্থা ল'ম কোনেও নকয় তাৰপিছত মই এক তাপলাত মই পিছফালৰ পৰা চবেই মাৰি পিঠিত মাৰা দাগ আছে পিঠিত মাৰা মানে মাৰাৰ সময়ত কোনোবাই এনেকৈ কিবা কৰিছে নেকি সেইটো কৰোঁতে লাগি গ'ল গলতো পৰিছে নাই এইবিলাক মিছা কথা ভিডিঅ' আছে আমাৰ তাতো তেওঁলোকে দেখাইছে গলতো দেখাইছে ভৰিতো দেখাইছে সেইটো গলটো এনেকৈ কিবা কৰিছে ভয়তে বা বেলেগৰ মাৰা দেখা পাই ভয়তে মানে এনেকৈ কৰিছে তো ছাৰ সকলোতো দেখা পাই আছেনে মই মাৰাটো মইতো বেয়াকৈ মাৰা নাই আজিকালিতো বিভিন্ন আইনবিলাক আছে হাতত মাৰিলে বা কিবা মাৰিলে মানে হ'ব সেইকাৰণে চবকে মই তাপলাত মাৰিছোঁ এক বেগ তাক মাৰিছোঁ কিমানজনক ক'ব লগা হৈছে 50-60জনমান লাইন পাতিছোঁ মইতো কোনোবা দোষী নিৰ্দোষী মই চোৱা নাই আৰু কাৰোবাক মই ভেদাভেদো ৰখা নাই যদি কাঁহী পেলাইছে 30টা কাঁহী পেলোৱা মানে ইমান সহজ কথা নহয়তো আৰু আছে কাঁহী পানী কমিলে কাঁহীৰ ডঙত আৰু পাম কিয় পেলাই কালি তেওঁলোকে ভাত খাব নালাগিব কাইলৈ তেওঁলোকেতো ভাত খাব লাগিব কি কাৰণত পেলাব ক'ব নোৱাৰোঁ সেইটো কি কাৰণ মই গমেই পোৱা নাছিলোঁ কাঁহী দি হেৰাইছে বুলি মই নাজানো এখেতে ক'লে ছাৰ তোমাক কাঁহীটো মানে পালোঁ 8টা তাৰপিছত আৰু এখেতে ল'ৰাইজনক নামাই দিলা অলপমান ভিজাই ফালে নামাই পেলাই দিলে ছাৰ আৰু কাঁহী পালোঁ 21টা হৈ গ'ল মই যে এইদিন ক্লাছ কৰাই নাই বহুদিন ক্লাছ কৰাই নাই আপাৰ এদি কাম কৰি আছোঁ খেল মহাৰণে কাম কৰি আছোঁ আজি অলপ ৰেষ্ট ল'ম এই যিখিনি আপাৰেদি কাম কৰিব লাগিছে মই ঘৰতে কৰিম ইয়াতে নকৰোঁ আৰু বুলি পেলাই মই এটা 9ত ক্লাছ কৰি আহিম বুলি ওলাইছিলোঁ মই ছাত্ৰছাত্ৰীখিনি যিখিনি অভিযোগ কৰিছে আপুনি ক্লাছৰুমত বেয়া তেনেকুৱা কিন্তু ঘটনা আগত এবাৰ হৈ গৈছে নহ'লে সেইটো মিছা কথা আগত কিবা ঘটনা হৈছে সেইটো কোনোবা মোক ফাঁচাইছে কিবা পইচা ধান্দাত সেইটো মানুহ আজিকালি বুজি পোৱা নাযায় সেইটো সত্য প্ৰমাণিত হৈ গ'ল তেওঁলোকে মিছলীয়া বুলি হৈ গ'ল সেইটো কোৰ্টে এইটো ৰায় দিছে মোৰ ঘৰে কথাটো মিছা বুলি তেওঁলোকে কোনো সাক্ষী দিব পৰা নাই কথাটো সঁচা হয় বুলি